পবিত্ৰ সদনে সৰ্বসন্মতিক্ৰমে প্ৰস্তাৱ গ্ৰহণ কৰে যে কোনো কাৰণতে অসম চুক্তি বা চুক্তিৰ ৬ নং দফাৰ কোনো ধৰণৰ সংশোধন হ'ব নালাগে। এনে সংশোধনৰ ফলত সমগ্ৰ চুক্তিখনকে অৱমাননা কৰা হ'ব। এই সংকল্প প্ৰস্তাৱৰ ওপৰত বক্তব্য ৰাখিব বিচাৰিছোঁ আৰু আপুনি সুযোগ দিয়াৰ বাবে ধন্যবাদ জনাইছোঁ। সমৰ্থন জনাই কিছু কথা ক'ব বিচাৰিছোঁ। অধ্যক্ষ ডাঙৰীয়া, অসম চুক্তিৰ কথা যেতিয়া আহিছে, প্ৰথমতে মই এই অসম চুক্তিৰ ৰূপায়ণকাৰী আমাৰ সেই সময়ৰ সৌৰ অসম ছাত্ৰ সন্থাৰ নেতৃবৰ্গ, গণসংগ্ৰাম পৰিষদ আৰু তাৰ লগে লগে প্ৰয়াত ৰাজীৱ গান্ধী ডাঙৰীয়া আজিৰ এই পবিত্ৰ সদনৰ জৰিয়তে ধন্যবাদ আৰু কৃতজ্ঞতা জনাব বিচাৰিছোঁ যে ৮০ৰ দশকত অসমত যি এক অগ্নিগৰ্ভ এটা পৰিস্থিতিৰ সৃষ্টি হৈছিল, যি সময়ত অসমত অশান্তি বিৰাজ কৰিছিল, তেনেকুৱা এটা সময়ত অসমত শান্তি ঘূৰাই অনাৰ ক্ষেত্ৰত যিখিনি পক্ষই এই অসম চুক্তি ৰূপায়ণ কৰিলে, সেই গোটেইখিনি পক্ষই পৃথিৱী থকা পৰ্যন্ত অসমবাসীৰ ওচৰত ধন্যবাদৰ পাত্ৰ হৈ থাকিব। আৰু তাৰ লগে লগে ইতিমধ্যে এই পবিত্ৰ বিধানসভাৰ প্ৰতিজন বক্তাই, সন্মানীয় বিধায়কসকলে অসম চুক্তিৰ লগত জড়িত ৮৫৫ জন শ্বহীদক সন্মান জনাইছে আৰু ময়ো ব্যক্তিগতভাৱে সেই শ্বহীদসকলক স্মৰণ কৰিছোঁ আৰু তেখেতসকলৰ যি প্ৰতিদান, সেই প্ৰতিদানক অসমৰ পৰৱৰ্তী সময়খিনিতো যাতে আমি মনত ৰাখিব পাৰোঁ, তেওঁলোকক যাতে আমি মনত সজীৱ কৰি ৰাখিব পাৰোঁ, তাৰ প্ৰতিও আমি সকলোৱে সুদৃষ্টি ৰাখি দিব লাগিব। অধ্যক্ষ ডাঙৰীয়া, অসম আন্দোলন আৰু অসম চুক্তিৰ কথা মনলৈ আহিলে কিছু কথা ক'বলৈ মন যায় বা কিছু কথা আমি ক'ব লাগিব। মই অসম আন্দোলন যেতিয়া চলি আছিল 1980 চনত মই জন্মগ্ৰহণ কৰিছিলোঁ। তেতিয়া নিশ্চয় কেঁচুৱা আছিলোঁ অসম আন্দোলনৰ সময়খিনিত, কিন্তু ডাঙৰ হোৱাৰ পিছত যেতিয়া মাৰ মুখৰ পৰা, দেউতাৰ মুখৰ পৰা আৰু যেতিয়া সমাজৰ বয়োজ্যেষ্ঠ ব্যক্তিসকলৰ মুখৰ পৰা অসম আন্দোলনৰ ভয়াৱহতা, অসম আন্দোলনৰ সময়ত যি পৰিস্থিতিৰ সৃষ্টি হৈছিল, সেই বিষয়ে কিছু কথা জানিছিলোঁ আৰু সেই কথা কিছু অধ্যক্ষ ডাঙৰীয়া আপোনাৰ আগত এই সদনত কিছু ব্যক্ত কৰিব বিচাৰিছোঁ। তেতিয়া মায়ে কৈছিল, যেতিয়া ডাঙৰ হৈছিলোঁ, যে অসমত এনেকুৱা এটা দিন আছিল যি দিনত তুমি কেঁচুৱা আছিলা, যি দিনত তোমাক কোলাত লৈ কোনোবাই আমাক ঘৰ দুৱাৰ জ্বলাই দিব, কোনোবাই দলে আমাক মাৰিবলৈ আহিব, তাৰ লগতো সেইকাৰণে তোমাক লৈ আমি দৌৰি ৰাতি পলায়ন কৰিব লগা হৈছিল। এনেকুৱা এটা দিন আছিল, আমি উৎকণ্ঠ ল'ব লগা হৈছিল। ৰাতি বিচনাত যোৱাৰ লগে লগে আমি চিন্তা কৰিছিলোঁ কোন সময়ত আমাৰ ঘৰ দুৱাৰবোৰ জ্বলাই দিয়া হ'ব। এনেকুৱা এটা দিন আছিল, কিছু ঘৰৰ মানুহে চিন্তা কৰিছিল যে ঘৰৰ কোনোবা বৰপেটালৈ গৈছে, ঘৰৰ কোনোবা গুৱাহাটীলৈ আহিছে, তেওঁ ঘৰলৈ আহিব পাৰিবনে নাই, না কোনোবাই দুষ্কৃতিকাৰীয়ে তেওঁক বিদেশী সজাই ৰাস্তাত কাণত ধৰাই থিয় কৰাই থ'ব, থানাৰ লকআপত ল'ব, তাক মাৰপিট কৰিব, এনেকুৱা কথাবোৰ তেতিয়া গৈছিল। সেই কথাবোৰ শুনিব পাইছোঁ। অধ্যক্ষ ডাঙৰীয়া, সেই কথাবোৰে আজিৰ তাৰিখতো অন্তৰক দুখ দি থাকে। সেই কথাবোৰে আজিৰ তাৰিখতো আমি মৰ্মে মৰ্মে উপলব্ধি কৰোঁ। কিন্তু এনেকুৱা বিভিন্ন জ্বালা যন্ত্ৰণা কষ্ট, এনেকুৱা বিভিন্ন ত্যাগ স্বীকাৰ কৰি অসম আন্দোলনৰ ফলত অসম চুক্তি ৰূপায়ণ হ'ল। অসম চুক্তি ৰূপায়ণৰ মূল মন্ত্ৰই আছিল যে অসমৰ বিভিন্ন ক্ষেত্ৰত বহলাই কৈ গৈছে। অধ্যক্ষ ডাঙৰীয়া, সময়ৰ প্ৰতি লক্ষ্য ৰাখি মই বহলাব নোখোজোঁ, কিন্তু বিভিন্নজনে ত্যাগ স্বীকাৰ কৰিছে। ৮৫৫ জন শ্বহীদক আমি তেখেতসকলক কিমান সন্মান দিব পাৰিছোঁ সেয়া নাজানো, কিন্তু বৰ্তমানৰ চৰকাৰে, আগৰ চৰকাৰে সন্মান দিবলৈ প্ৰয়াস কৰিছে। কিন্তু তাৰ লগে লগে এই ৮৫৫ জন শ্বহীদৰ পিছতো বহুত মানুহ, যিবিলাক আজি চৰকাৰী নথি পত্ৰত আজি পঞ্জীয়নভুক্ত নাই, বহুতেও কিন্তু বহুত বেদনা, বহুত কষ্ট আৰু বহুত কিবা হেৰুব লগা হৈছে। সেই কথাবিলাক আজিৰ তাৰিখত তেখেতসকলে মৰ্মে মৰ্মে উপলব্ধি কৰে। কিন্তু সকলোৱে যেতিয়া অসম চুক্তি ৰূপায়ণ হ'ল, সকলোৱে পক্ষ যিসকলক নিৰ্যাতন কৰা হৈছিল, যিসকলক বিশেষভাৱে টাৰ্গেট কৰা হৈছিল,
সকলে এটা কথাই কৈছে যে আমাক শান্তি লাগে। আমি শান্তি বিচাৰোঁ। আমি যিমানখিনি কষ্ট পাইছোঁ, আমি যিমানখিনি নিৰ্যাতিত হৈছোঁ, যিমানখিনি নিজৰ অধিকাৰৰ পৰা বঞ্চিত কৰিছে, এই সকলোবোৰ পাহৰি অসমৰ পৰৱৰ্তী দিনসমূহত যাতে শান্তি বিৰাজ কৰে, পৰৱৰ্তী সময়খিনিত অসমৰ মাটিত থকা বিভিন্ন ধৰ্ম, বিভিন্ন জাতি, বিভিন্ন ভাষা ভাষীৰ মানুহ একেলগে যাতে জীয়াই থাকিব পাৰোঁ। গুৰুজনাই প্ৰতিষ্ঠা কৰা এই বৰ অসমত যাতে আমি ভাতৃত্ববোধেৰে যাতে জীয়াই থাকিব পাৰোঁ, ভাতৃত্ববোধে সম্পৰ্কৰে যাতে আমি সকলোৱে চলা ফিৰা কৰিব পাৰোঁ, তাৰ প্ৰতি লক্ষ্য ৰাখি গোটেই অসমবাসীয়ে অসম চুক্তিত মানি লৈ পৰৱৰ্তী সময়খিনিত অসমক এক বৰ অসম গঢ়াৰ লক্ষ্যৰে সপোনেৰে সকলোৱে মানি লৈছে। অধ্যক্ষ ডাঙৰীয়া, আজি এই সংকল্প প্ৰস্তাৱত 6 নং দফাৰ কথা উল্লেখ কৰিছে। আগৰ বক্তাসকলে বিভিন্ন সময়তে বিভিন্ন কথা ইয়াৰ ওপৰত কৈ গৈছে, কিন্তু অধ্যক্ষ ডাঙৰীয়া আপোনাৰ কথাতে কওঁ যে অসম চুক্তিৰ পিছত আজিৰ তাৰিখত অসমত বসবাস কৰা সকলৰ ওপৰত আজিৰ তাৰিখত জানো সেই অসম চুক্তিত যিখিনি কথা কাৰ্যকৰী কৰাৰ কথা কোৱা হৈছিল, আজিৰ তাৰিখত কিমানখিনি কাৰ্যকৰী কৰা হ'ল, এই কথাবিলাক আজিৰ তাৰিখত এটা প্ৰশ্ন। আমি কিমানখিনি কাৰ্যকৰী কৰিলোঁ আৰু কিমানখিনি কৰা নাই, এই বিষয়ে কিন্তু আজিৰ তাৰিখত আমি সকলোৱে নিজে বা বিভিন্ন চৰকাৰ বা বিভিন্ন পক্ষৰ ওপৰত সকলো অভিযোগ তোলায়। মোৰ ভাল লাগিছে অধ্যক্ষ ডাঙৰীয়া যে আজি আপুনি অধ্যক্ষৰ আগত অলংকৃত কৰিছে। সেই অসম আন্দোলনৰ সময়ত আপুনি নিজেও এখন শক্তি আন্দোলনকাৰী আছিল। আজি আমাৰ অসম বিধানসভাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াকে ধৰি আজি বিভিন্ন মাননীয় জ্যেষ্ঠ সদস্যসকল সেই আন্দোলনৰ লগত জড়িত হৈ আছিল। গতিকে আপোনালোকে সেই আন্দোলনৰ কথা আপোনালোকে নিজে আন্দোলন কৰিছে, সেই আন্দোলনৰ গোটেইখিনি কথা আপোনালোকে বুজি পায়। গতিকে যিসকল অভিজ্ঞ ব্যক্তি আছে, অধ্যক্ষ ডাঙৰীয়া আপোনাৰ জৰিয়তে সেইসকলক অনুৰোধ জনাব বিচাৰিছোঁ যে অসম চুক্তিক কোনো কাৰণতে যাতে কোনো পক্ষই অৱমাননা কৰিব নোৱাৰে। অসম চুক্তিক আমি অসমৰ দলিল বুলি কওঁ, সেই দলিলক যাতে আমি সুৰক্ষিত কৰি ৰাখিব পাৰোঁ। অসম চুক্তিৰ সময়ত যিমান ত্যাগ কৰিছিল, যিমান জ্বালা যন্ত্ৰণা খাইছিল, তেখেতসকলৰ সেই ত্যাগৰ মূল্য দিয়াৰ কাৰণে এই অসম চুক্তিক আমি প্ৰতিটো দফাই আমি ৰূপায়ণ কৰিব লাগিব। অসম চুক্তিৰ প্ৰতিটো মুহূৰ্তক আমি সন্মান দিব লাগিব। কিন্তু এই মুহূৰ্তত কিছু কথা আহিছে, মই বেছি কথা পুৰণি কথাবিলাকলৈ নাযাওঁ, বৰ্তমানৰ কথালৈ আহোঁ। যেতিয়া 2016 চনৰ নাগৰিকত্ব সংশোধনী বিধেয়কৰ কথা আহিছে, তাৰ লগে লগে অসমত প্ৰশ্ন হৈছে 855 জন শ্বহীদ আৰু অসমবাসীৰ সেই আন্দোলন চিৰদিনৰ কাৰণে অথলে যাব নেকি? আজি চৰকাৰী পক্ষই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগতে চৰকাৰী পক্ষই নাগৰিক সংশোধনী বিধেয়কৰ ওপৰত গোটেই অসমবাসীয়ে যেতিয়া ৰাজপথলৈ ওলাই আহিছে, গোটেই অসমবাসীয়ে যেতিয়া এই আইন বাতিল কৰিবলৈ বিভিন্ন সময়ত আন্দোলন কৰিছে, সকলোকে অনুনয় বিনয় কৰিছে, তাৰ পিছতো কিন্তু অধ্যক্ষ ডাঙৰীয়া চৰকাৰী পক্ষৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই স্পষ্টভাৱে এটা কথাও কোৱা নাই। এয়া কিন্তু আমাৰ অসমবাসীৰ কাৰণে অতিকৈ দুখৰ কথা। কাৰণ মাননীয় আজিৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা সময়ত ছাত্ৰ সন্থাৰ সভাপতি আছে। মই আপোনাক এটা কম, আমি যিটোলৈ গৈ আছোঁ সেইটো এটা মই জানো, চুক্তিখন যদি সকলোৱে ৰাখে কিছুমান কথা অট'মেটিক হ'ব। সেইকাৰণে আপুনি কিছুমান ইছ্যুত আহিব। মই বুজি পাইছোঁ আপোনাৰ যিটো কৈছে, ৰিলেটেড হ'ব পাৰে, কিন্তু ডেট উইল নট গেট দ্য প্ৰায়ৰিটি। উই আৰ টকিং এবাউট এ ৰিজলিউশ্যন ডেট 6 যিটো ক্লজ এজ ইট ইজ ৰাখিবলৈ, ডেট ইমপ্লাইজ লটছ অফ থিংছ। মই এইটো ভাবোঁ। সেইকাৰণে আপুনি সেইটো কণ্ট্ৰভাৰ্চি মই এটা বেলেগ আকৌ মই আপোনাৰ কথাটো আপুনি উল্লেখ কৰিছে, মই এইটো ৰেকৰ্ড কৰিছোঁ, কিন্তু বাকী বেছিকৈ সেইটোত এমফেচিছ নিদিব। অধ্যক্ষ ডাঙৰীয়া, এই কথা আৰু আমি এতিয়াও আমি জানো যে লোকসভাৰ আণ্ডাৰত এইটো আছে, তেওঁলোকে শুনিছে মেলিছে, কি কৰিব তেতিয়া আমি চাম হবে। এতিয়া অধ্যক্ষ ডাঙৰীয়া, আমি ৰাইজৰ প্ৰতিনিধি, আমি ৰাইজৰ প্ৰতিনিধি হিচাপে অসমৰ ৰাইজে আমাক বিভিন্ন সময়ত প্ৰশ্ন কৰে যে আপোনালোকে যি অসম চুক্তিক অসন্মান কৰা 2016 চনৰ নাগৰিক সংশোধনী বিধেয়ক বিলখন ইয়াতে গৃহীত কৰিবনে নাই, সেই কথাবিলাক আপোনালোকে পবিত্ৰ বিধানসভাত প্ৰশ্ন কৰিব। বিভিন্ন ডিভাইচত সেইটো অধিকাৰ দিছোঁ মই নিদিয়া। কিন্তু আজি আমি যিটো সংকল্প প্ৰস্তাৱ, এই যে ক্লজটো ৰাখিব লাগে, এই কথাটোৰ ওপৰত বিভিন্নজনে কৈছে, আপোনাৰ পৰা সেইটোৱে বিচাৰোঁ
তাত বেছি এক্সপ্লেনেশ্যন কৰিবলৈ গোটেই ডাইভাৰ্ট হৈ যাব গোটেই কথাবিলাক। এই কথাকে অধ্যক্ষ মই ডাঙৰীয়া কাৰণে মই কৈছোঁ, আমি যেতিয়া কথা কওঁ মূল লক্ষ্যটো যাতে থাকে সেইটো চিন্তা কৰিব। মোৰ এইটো অনুৰোধ, মোৰ কথা অনুৰোধ ৰক্ষা নকৰি মই কৰিব নোৱাৰোঁ। অধ্যক্ষ ডাঙৰীয়া, আপোনাৰ পৰামৰ্শৰ বাবে ধন্যবাদ জনাইছোঁ। এই কথাখিনি এইকাৰণে কৈছোঁ যে এই কথাবিলাক যেতিয়া এটা ৰাজ্যখনৰ সমস্যা হৈ থাকে তাক উত্থাপন কৰা আৰু তাৰ ওপৰত আমি কিছু কথা আলোচনা কৰা আমাৰ বিধায়ক হিচাপে নিজৰ দায়িত্ব আৰু কৰ্তব্য পালন কৰা বুলি নিজে উপলব্ধি কৰি এই কথাখিনি কৈছোঁ। তথাপি আপুনি যি ধৰণে পৰামৰ্শ দিছে সেই পৰামৰ্শখিনি আগত ৰাখি পৰৱৰ্তী কথাখিনি কোৱাৰ কাৰণে মই যত্ন কৰিম। অধ্যক্ষ ডাঙৰীয়া, আজিৰ তাৰিখত যিটো 6 নং দফাৰ কথা ইয়াতে আহিছে, যিটো অসমীয়া আমি কাক কওঁ? আমাৰ আগৰ মাননীয় বক্তা সত্যব্ৰত কলিতা ডাঙৰীয়াই বিভিন্ন কথাৰ মাজেৰে অসমীয়া খিলঞ্জীয়াৰ কথাবোৰ কৈ গৈছে। আমি প্ৰকৃত অসমীয়া কোন? অসমীয়া কোন? অসমৰ ভাষা আন্দোলনৰ কথা আমি সকলোৱে জানো। সময়ৰ প্ৰতি লক্ষ্য ৰাখি আপুনিও আগতেও কৈছে, সেইবিলাকৰ কথা আমি ক'বলৈ নাযাওঁ। কিন্তু এটা কথা অধ্যক্ষ ডাঙৰীয়া ক'ব লাগিব যে আজি অসমৰ বায়ু পানী সেৱন কৰা, অসমীয়া জাতিৰ লগত একেবাৰে মিলি যোৱা, অসমীয়া জাতিৰ প্ৰতিটো কাম কাজৰ লগত নিজকে অৱদান আগবঢ়োৱা প্ৰতিজনকে আমি অসমীয়া বুলি আমি স্বীকাৰ কৰিব লাগিব। অসমীয়া জাতীয় কৃষ্টি সংস্কৃতিৰ লগত আমি নিবিড়ভাৱে সম্পৰ্ক থকা সকলোকে ইয়াত যিসকল ধৰ্ম, যিসকল ভাষা ভাষী মানুহ আছে সকলোকে আমি অসমীয়া হিচাপে মানি ল'ব লাগিব। হয়, এটা কথা, কোনোবাই বিদেশৰ পৰা আহি অসমত অসমীয়া হিচাপে স্বীকৃতি লাভ কৰিব, তাক আমিও বিৰোধিতা কৰোঁ। কিন্তু তাৰ লগে লগে অসমৰ মাটিত অসমীয়া হিচাপে যদি কোনোবা আছে তাক অসমীয়া বুলি কোনোবাই নক'ব, কোনোবাই আঙুলিয়াই তোৱা কথা ক'ব, তাক আমি এক প্ৰতিবাদ মিনিট, কৰিব লাগিব। মই আপোনাক 10 মিনিট সময় দিম আৰু, কাৰণ আপুনি 5 মিনিটত কৈছে, তেতিয়া আমি শেষ হ'বগৈ নে বাৰু? তেতিয়াহ'লে মই অকণমান 10 মিনিট সময় হাউচৰ পৰা ল'ম, নহ'লে আকৌ এইটো পেণ্ডিঙে হৈ থাকিব। আজি ৰিপ্লাই নহ'লেও আজি কামখিনি শেষ কৰিব খুজিছোঁ। নাই, কথাটো একো নাই। আমি নাই 15 মিনিট আমি স্পীচ চবকে দিছোঁ, কাৰোবাক 5 মিনিট বেছি দিছোঁ। 15 মিনিটটো দিবই লাগিব, তেখেতৰ 5 মিনিটমান 7 মিনিটমান হৈছে। মই সেইকাৰণে কৈছোঁ 10 মিনিট সময় বঢ়াই দিলে আপুনি কনক্লুড কৰিলে আমি উত্তৰলৈ যাব পাৰিম। হ'ব, কওক। মই 10 মিনিট সময় লৈছোঁ আপোনালোকক। অধ্যক্ষ ডাঙৰীয়া, সময়টো একেবাৰে ফিক্সড কৰি নিদিলে ভাল। মই আপোনাক কৈছোঁ, আপোনালোকে ৰুলবিলাক চাব। মই 125 নট এক্সিড 15 মিনিটছ। মই সেইকাৰণে তেখেতে আপোনাৰ পূৰ্বৱৰ্তীও 5 মিনিট বঢ়াই দিছোঁ, মই নিদিয়াকৈ থকা নাই। আপুনি মানে কথাটো কোৱাত মই বাধা দিয়া নাই, কিন্তু মই ভাবিছোঁ আজি যি শেষ কৰিব পাৰোঁ পৰৱৰ্তী উত্তৰটো পাবলৈ সহজ হ'ব। আপুনিও আপোনাৰ মুড এটাত কথাখিনি কৈছে, কথাখিনি শেষ কৰিবৰ কাৰণে মইতো কৈছোঁ। 15-20 মিনিটতকৈ তো দিব নোৱাৰি। কওক, 15-20 মিনিট চবকে দিছোঁ। মই এইকণ সময় লৈ লৈছোঁ যাতে শেষ কৰিব পাৰোঁ। কওক, আপুনি ক'বলৈ দিছোঁ। আমাৰ দলীয় নেতৃত্ব অধ্যক্ষ ডাঙৰীয়া, কথাখিনি কৈ যাওক। কথাখিনি ক'বলৈ দিছোঁ নহয়, মই নিদিয়াকৈ থকা নাই ন। অধ্যক্ষ ডাঙৰীয়া, অসম চুক্তিৰ এই 6 নং দফা কোনো ধৰণৰ যাতে সংশোধন হ'ব নোৱাৰে তাৰ ওপৰত ইতিমধ্যে বিভিন্নজনে বিভিন্ন কথা কৈছে। মই নিজস্বভাৱে আপোনাক অনুৰোধ জনাইছোঁ যে আপুনিও এই দফাৰ কোনো ধৰণৰ যাতে পৰিৱৰ্তন নহয়, কোনো ধৰণৰ সংশোধন নহয়, তাৰ প্ৰতি আমি সকলোৱে লক্ষ্য ৰাখিব লাগিব আৰু তাৰ কাৰণে সকলোৱে আমি এটা প্ৰস্তাৱ গৃহীত কৰিব লাগিব। অধ্যক্ষ ডাঙৰীয়া, মই কৈ আছিলোঁ অসমীয়াৰ সংঘালৈ। আজি অসমীয়া হিচাপে জীয়াই থাকে। অধ্যক্ষ ডাঙৰীয়া, আপুনি জানে যোৱাকালি বিধানসভাত সন্মানীয় বিধায়ক নুৰুল হুদা ডাঙৰীয়াই এজন অসমীয়া ব্যক্তিক, অসমৰ নাগৰিকক ডি-ভোটাৰ সজাই এবাৰ কোৰ্টত যাই ৰায় পাইছে সদেকী হিচাপে। দ্বিতীয়বাৰো আকৌ তেওঁক ডি-ভোটাৰ কৰিছে, তাৰপিছতো তেওঁ ৰায় পাইছে, তৃতীয়বাৰো আকৌ তেওঁক ডি-ভোটাৰ কৰিছে। অধ্যক্ষ ডাঙৰীয়া, আপোনাক জনাওঁ যে কোনো এখন পৰিয়ালত বা কোনোবাৰ এজন আপোন মানুহ যেতিয়া ডি-ভোটাৰৰ কবলত পৰে, সেই পৰিয়ালত আৰু সেই ব্যক্তিজনৰ জীৱনত কিমান অন্ধকাৰ নামি আহে যেতিয়া নিজৰ নহয় কোনো উপলব্ধি কৰিব নোৱাৰে। অধ্যক্ষ ডাঙৰীয়া, অসম চুক্তিক যেতিয়া ৰূপায়ণ কৰা হৈছিল তাৰ পিছতো কিন্তু অধ্যক্ষ ডাঙৰীয়া অসমৰ নাগৰিক, অসমীয়া মানুহখিনিয়ে এনেকুৱা হাৰাশাস্তি খাবলগীয়া হৈছে। আজি কেৱল এজন ব্যক্তি নহয়, অসমত হাজাৰ হাজাৰ মানুহক তেনেকুৱা ডি-ভোটাৰ বজোৱা হৈছে। হাজাৰ হাজাৰ মানুহক, স্বদেশী মানুহক বিদেশী সজোৱা হৈছে। কিন্তু ডি-ভোটাৰ অধ্যক্ষ ডাঙৰীয়া বনাই কোনে? ডি-ভোটাৰ হিচাপে তেওঁলোকক চিহ্নিত কোনে কৰে? বৰ্ডাৰ পুলিচে কৰে। বৰ্ডাৰ পুলিচে কেনেকৈ কৰে অধ্যক্ষ ডাঙৰীয়া? বৰ্ডাৰ পুলিচে কোনো ধৰণৰ তেওঁলোকৰ ওপৰত তদন্ত নকৰি তেওঁলোকৰ ওপৰত ডিটো কেৱল বহাই দিয়ে
আজি মই নিজৰ বিধানসভা সমষ্টিৰ গোটেই গাঁওবিলাকৰ কথা কৈছোঁ, নিজৰ গাঁৱৰ কথাই কৈছোঁ। তেওঁৰ দেউতাক সদেখি, মাক সদেখি ল'ৰাজন গুৱাহাটীত কাম কৰিবলৈ আহিছিল, ল'ৰাজন গোলাঘাটলৈ কাম কৰিব গৈছিল, লখিমপুৰলৈ কাম কৰিব গৈছিল। পুলিচে থানাত লৈ নামটো লিখাই ল'লে। 5 বছৰ পিছত ঘৰত নোটিছ গ'ল, তুমি ডি ভোটাৰ। আকৌ বহুতৰ এনেকৈ তেওঁলোকৰ ঘৰত কোনো ধৰণৰ নোটিছ নাযায়, ডিক্লেয়াৰ ফৰেনাৰ হিচাপে তেওঁলোকৰ ঘৰলৈ তেনেকুৱা নোটিছবিলাক প্ৰেৰণ কৰে। অধ্যক্ষ ডাঙৰীয়া, এই কথাবিলাক এইকাৰণেই কৈছোঁ যে ডি ভোটাৰ যেতিয়া বিধায়ক হিচাপে আমাৰ ওচৰত মানুহবিলাক আহে, যেতিয়া ডি ভোটাৰৰ কেছ লৈ যেতিয়া হাইকোৰ্ট সুপ্ৰিম কোৰ্টত তেওঁলোকে কেছ খেলিব লগা হয়, কিমান টকা খৰচ কৰিব লগা হয়, অথচ সেই ব্যক্তিসকল ডি ভোটাৰৰ ক্ষেত্ৰখনত অধ্যক্ষ ডাঙৰীয়া আপুনি এটা কথা লক্ষ্য কৰি আপোনাক অনুৰোধ জনাইছোঁ, সেই কোনবিলাক ডি ভোটাৰ তেওঁলোকৰ ওপৰত যদি অধ্যয়ন কৰা যায়, বেছিভাগেই দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰে, বেছিভাগে এসাঁজ খেল আন সাঁজৰ কথা চিন্তা কৰিব লগা হয়, কিবা এযোৰ কাপোৰতে এটা বছৰ পাৰ কৰিব লগা হয়। সেই ব্যক্তিসকলে খাবলৈ পেটত ভাতৰ কাৰণে, অন্ন যোগাৰ কাৰণে টকা পইচা নাই, উকিলৰ ফিজ দিয়াৰ কাৰণে তেওঁলোকে চিন্তা কৰিব লাগে। গতিকে অধ্যক্ষ ডাঙৰীয়া আপোনাক কৈছোঁ যে সেই দৰিদ্ৰ সীমাৰেখাৰ তলৰ শ্ৰেণীৰ মানুহখিনিয়ে যেতিয়া নিজৰ কাম বন নাপায়, যেতিয়া বিদেশত কাম কৰিবলৈ যায়, বিভিন্ন চহৰে কাম কৰিবলৈ যায়, তেওঁলোকক তেনেকৈ চিহ্নিত কৰে। কিন্তু আজিৰ তাৰিখ পৰ্যন্ত অধ্যক্ষ ডাঙৰীয়া অসম চুক্তি হোৱাৰ আজি 40 বছৰ হ'ব, তাৰ পিছতো প্ৰকৃত ভাৰতীয় মানুহখিনিক ডি ভোটাৰ সজাই তেওঁলোকক ইমান নিৰ্যাতন কৰা হৈছে, তাৰ ওপৰতো কিন্তু আমি অধ্যক্ষ ডাঙৰীয়া বিহিত ব্যৱস্থা ল'ব লাগিব। এই ডি ভোটাৰলৈ নিৰ্যাতন কৰা হৈছে, অৰ্থাৎ অসমীয়াসকলক তেওঁলোকক অধিকাৰৰ পৰা বঞ্চিত কৰা হৈছে, অসমীয়াসকলক কষ্ট দিয়া হৈছে। গতিকে এই অসমীয়াসকলক যাতে কোনো কষ্ট দিব নোৱাৰে, অসমীয়াসকলক ৰক্ষণাবেক্ষণ দিয়াৰ কাৰণে এই 6 নং দফাৰ ওপৰত আমি এইবোৰ কথা আলোচনা কৰিব লাগিব। এতিয়া কোনবোৰ সদেশী মানুহক ডি ভোটাৰ সজায়, কোনে সজায়, এই কথাবিলাক আমি অধ্যয়ন কৰিব লাগিব। অধ্যক্ষ ডাঙৰীয়া আপোনাৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, বিভিন্ন মন্ত্ৰীসকল ইয়াত আছে, তেওঁলোকক অনুৰোধ জনাব বিচাৰিম, হোম ডিপাৰ্টমেণ্টক অনুৰোধ জনাব বিচাৰিম, তেওঁলোকে এটা উদাহৰণস্বৰূপে পাইলট প্ৰজেক্ট হিচাপে তেওঁলোকে 4-5টা যিসকল ডি ভোটাৰ আছে, তেওঁলোকে যিসকলে সদেশী ঘোষিত হৈছে, তেওঁলোকৰ ওপৰত অধ্যয়ন কৰিব লাগে যে এই ব্যক্তিসকলক নামৰ পিছত ডি ভোটাৰ কোনে বহায়, এই ব্যক্তিসকলক নাগৰিকৰ মৰ্যাদাৰ পৰা কোনে হানি কৰে, নাগৰিক মৰ্যাদাৰ পৰা তেওঁলোকক মৰ্যাদাহীন কোনে কৰে, এই কথাবিলাক অধ্যক্ষ ডাঙৰীয়া কৰিব লাগিব। নহ'লে যুগে যুগে এনেকুৱা অসমীয়া মানুহ লাঞ্ছিত বঞ্চিত হৈ আহিছে আৰু অনাগত ভৱিষ্যতত এনেকুৱা লাঞ্ছিত বঞ্চিত হৈ থাকিব। অধ্যক্ষ ডাঙৰীয়া আপোনাক অনুৰোধ জনাইছোঁ, আপোনাক আগতেও কৈছোঁ, আপুনি অসম আন্দোলনৰ সেই সময়ৰ এজন অন্যতম সক্ৰিয় ব্যক্তি। গতিকে এনেকুৱা অসমীয়া মানুহক ডি ভোটাৰৰ নামত হাৰাশাস্তি কৰিলে সেই অসম চুক্তিখনক অৱমাননা কৰা হয়, অসন্মান কৰা হয়। মই এই কথাখিনি আপোনাক অনুৰোধ কৰিছোঁ। গতিকে ইয়াৰ কাৰণে বৰ্ডাৰ পুলিচ, হোম ডিপাৰ্টমেণ্ট কোনে দায়ী, এই কথাবিলাক আমি কৰিব লাগিব। আগতে ডি ভোটাৰ লৈ বিভিন্ন সময়ত এই বিধানসভাত বিভিন্ন কথা কোৱাৰ যদিও মন আছিল, সুযোগ পোৱা নাই। আজি এই ক্ষেত্ৰত এই কথাখিনি কৈছোঁ যে ডি ভোটাৰ, কালিও কৈছোঁ মন্ত্ৰী ডাঙৰীয়াই, অধ্যক্ষ ডাঙৰীয়া, কালি মন্ত্ৰী ডাঙৰীয়াই এই বিষয়ে উত্তৰ দিছে, কিন্তু উত্তৰত এটা কথা স্পষ্ট হোৱা নাই যে কোনো প্ৰকৃত ভাৰতীয় মানুহক ডি ভোটাৰ সজায়, কোনো যদি হাৰাশাস্তি কৰে, সেই মানুহজন যদি আদালতত ভাৰতীয় বুলি প্ৰমাণিত হয়, তেনেহ'লে তেওঁ কোনে ডি ভোটাৰ সজালে, তাৰ কাৰণে দায়ী কোন, ইয়াৰ কাৰণে আমি সঠিক ব্যৱস্থা ল'ব লাগিব। অধ্যক্ষ ডাঙৰীয়া, যদি সঠিক ব্যৱস্থা নলওঁ, তেনেহ'লে 855 জন শ্বহীদৰ প্ৰতিও আমি কিন্তু অৱমাননা কৰা হ'ব। অধ্যক্ষ ডাঙৰীয়া, এই কথাবিলাক আপোনাক অনুৰোধ জনাইছোঁ। আপুনি 16 চনৰ নাগৰিক সংশোধনী আইনৰ বিষয়ে ক'বলৈ আগতে কৈছে, পৰামৰ্শ দিছে, নকওঁ, কিন্তু তথাপি শেষত কৈ যাম, অসমীয়াৰ স্বাৰ্থত, অসম চুক্তিৰ স্বাৰ্থত, অসমীয়া জাতিৰ স্বাৰ্থত যে 2016 চনৰ নাগৰিক সংশোধনী বিল হ'লে অসমীয়া জাতি কিন্তু পৰৱৰ্তী সময়খিনিত গভীৰ সংকটত পৰিব, যি সংকট আমি কেতিয়াও মোচন কৰিব নোৱাৰিম। অধ্যক্ষ ডাঙৰীয়া, কথাখিনি আপোনাক কৈছোঁ। আজি ভাষা আন্দোলনৰ নামত অধ্যক্ষ ডাঙৰীয়া কিমান মানুহ মৃত্যু মুখত পৰিছিল, ভাষা আন্দোলনৰ নামত মানুহ শ্বহীদ হৈছে, সেই শ্বহীদসকলক আমি কিন্তু মৰ্যাদা দিব নোৱাৰিম, সেই শ্বহীদসকলক কিন্তু আমি অসন্মান কৰা হ'ব। এই কথাখিনি অধ্যক্ষ ডাঙৰীয়া আপোনাক কৈছোঁ। আজি অধ্যক্ষ ডাঙৰীয়া, অসম চুক্তিৰ মূল বিষয়ে আছিল অসমৰ পৰা বিদেশী বিতৰণ কৰা।
অসমৰ পৰা বিদেশী মুক্ত এখন অসম গঢ়ি তোলা এই কথালৈ অসমত আন্দোলন হৈছিল আৰু তাৰ কাৰণে অসমক যাতে বিদেশী মুক্ত কৰিব পাৰো প্ৰয়াত প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধী ডাঙৰীয়াই সেই সময়ৰ মুখ্যমন্ত্ৰী প্ৰয়াত হিতেশ্বৰ শইকীয়া ডাঙৰীয়াক নিৰ্দেশ দিছিল যে অসমৰ স্বাৰ্থৰ কাৰণে অসমৰ বিদেশী মুক্ত কৰাৰ কাৰণে চৰকাৰ ভংগ কৰি হলেও অসম চুক্তি ৰূপায়ণ কৰি পৰৱৰ্তী সময়ত অসম বিদেশী মুক্ত হোৱাৰ কাৰণে কাম কৰিব লাগে এই স্বাগতে মই প্ৰয়াত মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়া ডাঙৰীয়াকো ধন্যবাদ জ্ঞাপন কৰিছো আৰু তাৰ লগে লগে এই অসম চুক্তিৰ মূল যিটো আধাৰ অসম আন্দোলনৰ যি বিষয়বস্তু মূল ইস্যু আছিল সেই ইস্যুক চিৰদিনৰ বাবে নোহোৱা কৰাৰ কাৰণে বিগত চৰকাৰৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়া কংগ্ৰেছ চৰকাৰে আমাৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং ডাঙৰীয়াই যি উদ্যোগ লৈছে তাৰ বাবে এই পবিত্ৰ সদনৰ যোগেদি মনমোহন সিং ডাঙৰীয়া তৰুণ গগৈ ডাঙৰীয়া অসম চৰকাৰকো ধন্যবাদ জনাইছো যে এনআৰচিৰ উন্নতিকৰণৰ কাম কৰি অসমৰ বিদেশী মুক্ত অসম কৰাৰ কাৰণে তেওঁলোকে হাতত লৈছিল আৰু আজি এনআৰচি আহি আজিৰ কি পৰ্যায়ত সামৰণি বুলি কৈছে কনক্লুড কৰি দিয়ক 10 মিনিট হৈ গ'ল প্লিজ কনক্লুড অধ্যক্ষ ডাঙৰীয়া আগলৈও কথা বুলি মই দি থাকিম একো চিন্তা নকৰিব খালি সেই কথাটো কৈছো যেহেতু অসম চুক্তিৰ লগত এই এনআৰচি উন্নতিকৰণৰ কথাটো অতিকৈ গুৰুত্বপূৰ্ণ এটা বিষয় এই বিষয়ৰ ওপৰত আমি ঠিক আছে 10 মিনিট দিছিলো 10 মিনিট আজি এনআৰচিৰ বিষয় শেষ কৰিলে মই শেষ কৰিব পাৰিম এনআৰচি খনক লৈ প্লিজ কনক্লুড কথাখিনি শুনিছে বুজিছো আমি সবে নুবুজাকে থকা নাই না উই আৰ অল লাৰ্নেড মেম্বাৰ্ছ গোটেই খলা সামৰণি কৰি দিয়ক অধ্যক্ষ ডাঙৰীয়া এনআৰচি যেহেতু সুপ্ৰিম কোৰ্টৰ তত্ত্বাৱধানত চলি আছে তাৰ ওপৰত আমি বেছিকে ধুনীয়াকে কৈছে আপুনি তাৰপিছত প্লিজ কনক্লুড অধ্যক্ষ ডাঙৰীয়া এনআৰচি অসম চুক্তি অতিকৈ ওতঃপ্ৰোত বিষয় মই নাজানো কিয় কৈ আছে আপুনি এইটো এখন আপোনাক অকলে দিয়া প্লেটফৰ্ম বেছি গৈছে ইউ কনক্লুড ঠিক আছে বুজিব লাগিব শেষত মই দুটামান বাক্য ক'ব বিচাৰিছো কওক দুটামান বাক্য কওক দুটামান চৰকাৰখনে বৰ্তমানৰ চৰকাৰখনে 855 জন শ্বহীদৰ নামত বিভিন্ন ধৰণৰ তেওঁলোকে কাৰ্যপন্থা হাতত লৈছে ধন্যবাদ জনাইছো কেৱল সেই কাৰ্যপন্থা হাতত লৈ যদি তেওঁলোকে ক্ষান্ত থাকে যদি অসমত এখন শুদ্ধ এনআৰচি চৰকাৰখনে যদি কৰিব নোৱাৰে তেনেহ'লে 855 জনৰ কাৰণে যিখিনি কাৰ্যপন্থা হাতত লৈছে সেইখিনিয়ে কেৱল তেওঁলোকে কৰিলেই সেই শ্বহীদসকলক সন্মান দিয়া নবুজায় গতিকে এনআৰচিৰ ক্ষেত্ৰত এই চৰকাৰখনৰ এখন নিকা ভাৱমূৰ্তি থাকিব লাগিব এই এনআৰচিৰ ক্ষেত্ৰত বৰ্তমানৰ চৰকাৰখনৰ কোনো যাতে পক্ষপাতিত্ব ভূমিকা নলয় বৰ্তমানৰ চৰকাৰখনে এনআৰচিৰ কোৰ্ডিনেটৰ অধিক কোনো পক্ষপাতিত্বমূলক ভূমিকা ল'ব নালাগে মই বুজিলো এটা কনক্লুড গতিকে অধ্যক্ষ ডাঙৰীয়া এটা কথা আগত আপোনাক ক'ব বিচাৰিছো সেয়া ভুল হ'ব নে শুদ্ধ হ'ব নাজানো না ভুল হ'লে নক'ব এনআৰচি উন্নতি বৰ্তমান এনআৰচিৰ কাম কৰি আছে এইটো এনআৰচিৰ উন্নতিকৰণ কোৱা হয় এনআৰচি উন্নতিকৰণ কৰিব লাগে এনআৰচিখন ভাৰতবৰ্ষত 1951 কথা কম অধ্যক্ষ ডাঙৰীয়া 1951 চনৰ এনআৰচি খনৰ উন্নতিকৰণ আমি কৰিব লাগে এনআৰচিৰ সংশোধন চলি আছে আপত্তি আৰু আগন্তুক দিনত এনআৰচি সংশোধন আৰু দাবী আৰু আপত্তিৰ ওপৰত যি পৰ্যায় চলিব এই পৰ্যায়ত যদি 1951 চনৰ এনআৰচিকে তথ্যখিনি বাহাল ৰখা নহয় তেনেহ'লে অধ্যক্ষ ডাঙৰীয়া আপোনাৰ জৰিয়তে পবিত্ৰ সদনত ক'ব বিচাৰিছো কিমানখিনি উপযুক্ত কথা হ'ব তাৰ ওপৰত লক্ষ্য